মই আছামিজ পনী মোৰ আন এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি মই এটা মাছৰ ৰেচিপিৰে আপোনালোকক দেখুৱাম মোৰ ভিডিঅ'টো আৰু ভিডিঅ'টো সম্পূৰ্ণৰ পৰা একদম স্কিপ নকৰালৈকে শেষলৈকে চাব আৰু মইনো কেনেকৈ সহজভাৱে মই মাছৰ এটা ৰেচিপি বনাব পাৰোঁ আধা ঘণ্টাৰ ভিতৰত মুঠতে 20 মিনিট 22-25 মিনিটৰ ভিতৰত মই এটা মাছৰ ৰেচিপি আপোনালোকক বনাই দেখুৱাম ভিডিঅ'ৰ থ্ৰুৱেদি আৰু আপোনালোকে শেষলৈকে একদম চাব আৰু আপোনালোকক মই এটা অনুৰোধ কৰিছোঁ যিহেতু মই নতুনকৈ ভিডিঅ' বনাইছোঁ মোৰ আগৰ ভিডিঅ'বোৰত আপোনালোকে ইমান মৰম দিছে এই মাছৰ ৰেচিপি ভিডিঅ'টোতো যেন আপোনালোকে মোক মৰম দিয়ে আৰু মই আগবাঢ়ি যাবৰ কাৰণে আপোনালোকে মোক যেন মৰম দিয়ে আৰু আপোনালোকে কেনেকুৱা পায় মোৰ মাছৰ ৰেচিপিটো কমেণ্ট কৰিব আৰু মই নাম বিশেষ নাজানো মাছৰ ৰেচিপিটোৰ মই সাধাৰণ দেখিছোঁহে মোবাইলত মানে ইউটিউবত চাই থাকোঁতে এনেকৈ বহুতকেইটা ভিডিঅ' মাছৰ ৰেচিপি চালোঁ কিন্তু মই আজি ৰেচিপিটো বনাব খোজাটো একদম সহজ আৰু বহুত যোগাৰো নালাগে চবৰ ঘৰতে থাকে সাধাৰণতে এনেকুৱা বস্তুবোৰ অলপ অলপ আৰু যিহেতু সৰিয়হ পিঁয়াজ এনেকৈ জলকীয়া নহৰু 2 ফুটামান আৰু বৰ্তমান কোমোৰাৰ পাত একদম মানে মোৰ ভাল লগা মই কোমোৰাৰ পাতৰ কেতিয়াবা কঁঠাল গুটি দি খাৰো খাওঁ খাৰ খাই আপোনালোকে যদি পোৱা নাই কোমল কোমল কোমোৰাৰ পাতেদি কঁঠাল গুটি এনেকৈ দি পেলাই ফালি ফালি আপোনালোকে খাৰ খাবও পাৰিব মই ভিডিঅ'টোত ক'ব নালাগিছিল কিন্তু ক'লোঁ কাৰণ কোমোৰা মেইনলি হ'ল কোমোৰাৰ পাতটো দি এনেকৈ ধুনীয়াকৈ বনাব পাৰি মাছৰ ৰেচিপিটো আৰু ভিডিঅ'টো একদম স্কিপ নকৰাকৈ শেষলৈকে চাব যিহেতু দেওবাৰ মই ভাবিলোঁ এটা মাছৰ ৰেচিপিকে বনাওঁ আৰু মই এতিয়া বৰ্তমান দেখিছেনে মই ৰেচিপিটো বনাব লৈছোঁ মোক এইখিনি যোগাৰ লাগিব আৰু কি কি লাগে মই কৈছোঁ প্ৰথমতে ইয়াতে আছে দেখিছেনে ইয়াতে আছে আপোনাৰ আধা কেজি বৰালি মাছ লৈছোঁ আৰু ইয়াতে মই লৈছোঁ এনে বগা সৰিয়হই লাগে বাৰু কিন্তু মোৰ ঘৰত বৰ্তমান ক'লা সৰিয়হ আছে আৰু এয়া সৰিয়হে দি পেলাই মই বনাব লাগিব আপোনাৰ মাছৰ ৰেচিপিটো আৰু কি নাম মই বিশেষকৈ নাজানো বাৰু মই বনোৱাহে দেখিছোঁ ৰেচিপিটো ইউটিউবৰ ভিডিঅ'ত চাই পেলাই আৰু ময়ো ভাবিলোঁ আজি ট্ৰাই কৰোঁ কিয়নো দেওবাৰ যিহেতু আৰু এতিয়া মোৰ হাতত আছে এইখিনি আপোনাৰ ডাঙৰ ডাঙৰ চাইজৰ 2টা পিঁয়াজ কাটি লৈছোঁ এইখিনি বটিব লাগিব আৰু লগতে শুকান জলকীয়া নহৰু আদা দিয়া নাই বাৰু আৰু দেখিছেনে আচৰিত বস্তু এটা কোমোৰাৰ পাত চবৰ ঘৰতে থাকে যিহেতু বাৰিষা ছিজন কোমোৰা চবে খেতি কৰে আৰু আমাৰ ঘৰতো আছে আৰু মই ধুনীয়াকৈ কোমল কোমল পাত লৈ আহিছোঁ কেইটামান ধুই পেলাই এনেকৈ আৰু শেষলৈকে চাই থাকক ভিডিঅ'টো মই কেনেকৈ কিদৰে বনাওঁ মাছৰ ৰেচিপি অতি সহজত আৰু খাই আপোনালোকৰো নিশ্চয় ভাল লাগিব চাগে কাৰণ ময়ো দেখি পেলাই মোৰো ভাল লাগিছে কাৰণে আজি বনাব লৈছোঁ চাই থাকক শেষলৈকে ভিডিঅ'টো আৰু যিহেতু মোৰ মছলাখিনিও বটি হ'ল আৰু মই আপোনালোকক দেখুৱাই আছোঁ অলপমান কেমেৰা ধৰোঁতে অসুবিধা হৈছে তথাপি দেখুৱাইছোঁ বাৰু মোৰ মছলাখিনি বটি হৈ গ'ল মছলা বিশেষকৈ বেলেগ একো নাই ইয়াত মই জলকীয়া নহৰু 4-5 ফুটামান আৰু পিঁয়াজ ডাঙৰ ডাঙৰ চাইজৰ 2টা লৈছিলোঁ আৰু অলপমান শ্লাইট ক'লা সৰিয়হ লৈছোঁ কাৰণ মোৰ আজি ঘৰত বগা সৰিয়হ যিহেতু নাই সেইকাৰণে মই এইখিনি যোগাৰখিনি লৈছোঁ আৰু ইয়াত মই দিব লাগিব আপোনাৰ নিমখ দিওঁ কাৰণ মাছ যিহেতু বেছি নহয় বাৰু কাৰণ মা দেউতাহঁতে ফাৰ্ষ্ট টাইম কেনেকুৱা বা পায় কি বিশেষ নাজানো আৰু মই ইয়াতে দিলোঁ আপোনাৰ নিমখ আৰু অনুযায়ী মতে হালধি দিলোঁ আৰু মই এতিয়া মাছখিনি লৈছোঁ প্ৰথমতে মছলাখিনি মিশ্ৰণ কৰিব লাগিব আৰু মই পাহৰিছোঁ আৰু যিহেতু মোৰ ভিডিঅ'ত আপোনালোকে গম পাব এয়া হ'ল কিনা সৰিয়হ নহয় দেই গৌৰৱেৰে ক'ব পাৰোঁ কিয়নো আমি মাজতে সৰিয়হ খেতি কৰিছিলোঁ আৰু সৰিয়হ খেতিৰ পৰা আমি তেল যিহেতু পৰহি 5 লিটাৰ পাইছোঁ 15 কেজিত 5 লিটাৰ মিঠাতেল ওলাইছে বাৰু আৰু মই ইয়াতে অলপ পৰিমাণে মানে জোখাৰে দিওঁ আৰু কিমানখিনি দিওঁ অলপ মিঠাতেল দিওঁ কাৰণ ঘৰৰ যিহেতু সৰিয়হ অলপ দিছোঁ মিঠাতেল আৰু চবৰে চাগে ভাগ্য নাথাকিব পাৰে সৰিয়হ তেল খোৱা বেছিকৈ সাৰুৱা তেলে আমি বজাৰত খাব পাওঁ সেইকাৰণে ভাবিলোঁ এবাৰ আমি খেতি কৰিছোঁ সৰিয়হৰ আৰু মই প্ৰথমতে মাছখিনি লৈছোঁ ইয়াত মিশ্ৰণ কৰিম এতিয়া ধুনীয়াকৈ এনেকৈ মাছখিনি যিহেতু ভাজা নহ'ব বইল হ'ব ভাপত দিয়া আৰু মই এনেকৈ ধুনীয়াকৈ বস্তুখিনি মিশ্ৰণ কৰি ল'ম
কম হ'ল বাৰু কথা নাই। এনেকৈ মই মিশ্ৰণ কৰি ফ্ৰিজত নথওঁ বাৰু, দেখিছে নহয় গাঁৱৰ ঠাই লাইনো নাই, বৰ দাংকুমাৰিও নকওঁ বাৰু, লাইন নাই যিহেতু ফ্ৰিজত থৈও লাভ নাই, কাৰণ কিয়নো লাইন নাই যিহেতু একদম মিছা গাঁৱত। এনেকৈ মই 5 মিনিটমান থৈ দিওঁ মিশ্ৰণকৈ, খাই বা কি হয় নাজানিছোঁ দেই, ফাৰ্ষ্ট টাইম যিহেতু বনাম। এনেকৈ ধুনীয়াকৈ থলোঁ বাৰু। আৰু যিহেতু মাটিৰ চৰু নাই বৰ্তমান মোৰ হাতত, আৰু মই ইয়াতে 1 টোপালমান তেল দিম। তেল দি আপোনাৰ, মোৰ হাততো বৰ্তমান ব্ৰাছ নাই, কাৰণ কিয়নো এনেকৈ ভিডিঅ' বনোৱা হোৱাও নাই, মই এনেকৈ বৰ্তমান হাতেৰে অলপ তেল দি পেলাই কেৰাহীখন এনেকৈ দিম, তেতিয়া বস্তুটো দিলে তাৰমানে লাগি নধৰে। আৰু এনেকৈ ধুনীয়াকৈ দিলোঁ মই, দেখিছেনে কেৰাহীখনত, তেতিয়া মাছ কেইপিচ লাগি নধৰিব। আৰু মই কেনেকৈ দিওঁ আপোনালোকে চাব। আৰু মই এনেকৈ কোমোৰাৰ পাতটো ল'ম, আৰু এই বস্তুটো এনেকৈ দিব লাগিব। মই কাঁহী এখনত থৈ লৈছোঁ বাৰু। আৰু কোমোৰাৰ পাতটো সৰু হ'লে দুটাকৈও দিব পাৰিব, কিয়নো কোমোৰাৰ পাতত একো আমাৰ অপকাৰ কৰা বস্তু নাথাকে, কাৰণ কোমল কোমল কোমোৰা পাত আমি কিছুমান চব্জি শাকত দিও খাওঁ, ভালো লাগে বাৰু। আৰু এনেকৈ ধুনীয়াকৈ দিব, এনেকৈ দি ধুনীয়াকৈ এনেকৈ দি আপুনি এনেকৈ ধুনীয়াকৈ দিব চেষ্টা কৰিব। আৰু ইয়াক বেলেগে আৰু বান্ধিব প্ৰয়োজন, মই এনেকৈ দিম। আৰু যিহেতু এনেকৈ সজাই থৈ ধুনীয়াকৈ এনেকৈ দিব। মোৰ কেৰাহীখন অলপ সৰু হ'ল, কাৰণ মাছটো যিহেতু কম আছে, আৰু আজি ফাৰ্ষ্ট বনাইছোঁ যিহেতু, ট্ৰাই কৰোঁ আৰু কেনেকুৱা হয় পিছলৈ কি কথা। যদি ভাল লাগে আৰু আপোনালোকেও চেষ্টা কৰিব, আৰু মই খাই কেনেকুৱা লাগে ময়ো জনাম বাৰু। ধুনীয়াকৈ দিব, আৰু এই বস্তুটো এনেকৈ ধুনীয়াকৈ দিব, দি উঠি এনেকৈ দিব। দেখিছেনে ইমান ধুনীয়াকৈ দিছোঁ। মই বৰ্তমান গেছটো জুই দিয়া নাই, আৰু মই এনেকৈ একদম কম জুইত দি আপোনাক দেখাওঁ। আৰু এনেকৈ 20 মিনিটতকৈ বেছি ৰাখিব, তেতিয়া হয়তো মাছটো যিহেতু ভাজা হোৱা নাই। আৰু এনেকৈ ধুনীয়াকৈ দিব, দি পেলাই আপুনি একদম কম জুইত আপুনি 20 মিনিট 22 মিনিটমান, মুঠতে 25 মিনিটৰ ভিতৰত বস্তুটো সিজাব। আৰু পাৰিলে এবাৰ উলটাই দিব চেষ্টা কৰিব, আৰু এনেকৈ ধুনীয়াকৈ দিব। তাৰপিছত মই এতিয়া গেছটো দিম। 20 মিনিট হৈ গ'ল, আৰু মই একদম জুইটো পূৰা ল' মিডিয়ামত দিছিলোঁ। আৰু এতিয়া দেখিছেনে মই এবাৰ ওলটাই দিলোঁ বাৰু। অলপমান তাপটো বেছিকৈ হ'ল, কাৰণ বস্তুটো যিহেতু মানে শুকাই গ'ল ভিতৰলৈ, তেলটো টানিলে। আৰু দেখিছেনে কি ধুনীয়াকৈ এৰা খাই গৈছে। আৰু এনেকৈ 20-22 মিনিট হ'ল বাৰু, 20 মিনিট পাৰ হৈ গ'ল। আৰু এনেকৈ মই দিছোঁ, আৰু চাওক দেখুৱাই আছোঁ। আৰু কোমোৰাৰ পাতেদি মাছ কেনেকৈ বনালোঁ নিশ্চয় দেখিলে আপোনালোকে, আৰু আপোনালোকেও ঘৰত ট্ৰাই কৰিব। আৰু মোৰ দুপৰীয়াৰ আহাৰ ৰেডি, আৰু শেষলৈকে চাই থকাৰ বাবে ধন্যবাদ বহুত বহুত।